বৰ্ণালী তালুকদাৰৰ কথা আৰু পাঠেৰে নৰবেশী পাখণ্ড। ঐ ছোৱালী, তোকেই কৈছো, কি ভাবিছ তেনেকৈ? ভাবিছিলি চাগে সেই পৃথিৱীৰ সসুৰা মুখুৰাবোৰক এৰিও কিছু কোমল মসৃণ সমতল হৈছে, য'ত তই নিসংকোচে তোৰ কোমল দুভৰি থৈ আনন্দেৰে লৰি ঢাপৰি চিঞৰি জঁপিয়াই তোৰে পাগল হাঁহিটোৰে গোটেইখন তল পাৰ কৰিবি। তয়ো যে এজনী সঁচাকৈ মহাপাগলী। হয়া কৰি মৰুভূমিত মিছাতে কিয় বিচাৰি ফুৰিছ মৰীচিকা? এইখন মানৱ সমাজ। মানৱ সমাজ ধেত তেৰি, মোৰে ভুল হল। য'ত মানৱতাই নাই সেইখন আকৌ কিহৰ মানৱ সমাজ? এইখন দানৱৰ সমাজ। এইবাৰ ঠিক কৈছো, এইখন দানৱৰ সমাজ। শুন তই ভালদৰে, শুনচোন, ভোকাটোৰ পিশাচবোৰে কেনেকৈ চিঞৰিছে। সিহঁতক হেনো কোমল হৰিণীৰ মঙহ লাগে। শুনিছনে? শুন শুন, কাণ পাতি শুন। দেখিছনে, দূৰণিত দেখিছনে নৰবেশী পাষাণবোৰৰ তাণ্ডৱ লীলা? প্ৰাপ্তিৰ উন্মাদনাত মাতাল সিহঁত। আজলি গাভৰুৰ ৰাঙলী দেহ সন্মুখত লৈ মানৱতা বধৰ যজ্ঞ পাতিছে সিহঁতে।